ক্ৰিয়েটিনাইনটো বাঢ়ি যোৱাৰ পৰিমাণটো পালোঁ আৰু চিকিৎসকে পুনৰ এটা আল্ট্ৰাচাউণ্ড কৰি তাই 2টা কিডনী বিকল হোৱাৰ কথাটো আমাক জনালে। আৰু এতিয়া আমি যোৰহাট মেডিকেলৰ দীপজ্যোতি শইকীয়া ছাৰক দেখুৱাই তেখেতৰ পৰামৰ্শ লৈ আমি ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমৰ নেফ্ৰলজি বিভাগৰ সঞ্জীৱ বৰফুকন ছাৰৰ ওচৰত চিকিৎসা কৰিছোঁ। আৰু এতিয়া তাই প্ৰতি সপ্তাহত 2টাকৈ ডায়েলিচিছ কৰাৰ পৰামৰ্শ দিছে আৰু আমি কৰিছোঁ। আমাৰ সঞ্চিত যি টকা আছিল সেই টকা ইতিমধ্যে আমাৰ শেষ হৈছে। দেউতাক একেবাৰে সাধাৰণ দুখীয়া, আমি গোটেইখিনি পৰিয়ালৰ মানুহ, আমাৰ এটা হাতত পইচা নাই। এতিয়া চিকিৎসকে পৰামৰ্শ দিয়া মতে তাইৰ 2টা কিডনী বিকল হৈছে আৰু বদলোৱাৰ পৰামৰ্শ দিছে। গতিকে আমি ঘৰৰ পৰিয়ালৰ হৈ মই খুৰাক হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া তথা অসমৰ সকলো মন্ত্ৰী পৰিষদ বিধায়ক তথা অসমৰ সকলো ৰাইজৰ ওচৰত আমি কাতৰভাৱে বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ যে ছোৱালীজনীক আৰোগ্যৰ হেতু মানে সৰ্বজনে সহায় আগবঢ়ায়। আৰু চিকিৎসকৰ পৰামৰ্শ মতে আমি জানিছোঁ যে তাই এই বৃক্কটো পৰিৱৰ্তন কৰিব লাগিব। তাৰ বাবে বৃহৎ পৰিমাণৰ প্ৰায় 16-17 লাখ টকাৰ প্ৰয়োজনৰ কথা আমাক জনাইছে। গতিকে আমাৰ ফালৰ পৰা পৰিয়ালটোৰ কোনো সামৰ্থ্য নাই। গতিকে আমি সদৌ অসমবাসীৰ ওচৰত বা বিভিন্ন দল সংগঠনৰ ওচৰত বিনম্ৰভাৱে সেৱা জনাইছোঁ যে ছোৱালীজনীক আৰোগ্য কৰি দেশ তথা ৰাইজৰ সহায় আগবঢ়াবৰ বাবে আগবাঢ়ি যায়। এই আমাৰ পৰিয়ালটোৰ হৈ মই খুৰাক হিচাপে সৰ্বজনৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছোঁ।